हेलो दोस्तों वेलकम टू पिंकुस ब्लॉग तो थाम्बनेलখন চাই নিশ্চয় গম পালে তো ভিডিওটো মানে আজি আপোনালোকক ড্ৰোনখন কেনেকৈ উৰুৱাই মানে ওপৰত তো কেনেকৈ উৰুৱাই বাৰু সেইটো আপোনালোকক মানে এটা ভিডিও মই বনাই থৈ আছে ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে লিংকটো তো চাবগে তো হলো আজিও উৰুৱাম বাৰু আমাৰ ঘৰটো ওপৰটো পৰা আপোনালোকক দেখাব চেষ্টা কৰিম তো বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ চেনেলটো যদি নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব তো বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ তো চাওক ড্ৰোনখন যেতিয়া মানে সাজু হ'ব মানে উৰিবলৈ সাজু হ'ব তো ড্ৰোনখন মানে এইখন তো এইটো মানে এটা পুৰণ চিহ্ন লিখাকৈ বিপৰীত মানে এইখন যে এই দুখনে এনেকৈ ঘূৰিলে এই দুখনে যদি এনেকৈ ঘূৰে আকৌ এই দুখন মানে এনেকৈ উল্টাপাকে ঘূৰিব তো এই দুখনে এনেকৈ ঘূৰিলে এই দুখনে এনেকৈ যদি ঘূৰে আকৌ এই দুখন আকৌ এনেকৈ উল্টাপাকে মানে তো বিপৰীতভাগে ঘূৰাই মানে তো ওপৰলৈ এতিয়াতো আপুনি টিপি দিলে এনেকৈ তো ওপৰলৈ উৰি গ'ল তো এনেকৈ নিজৰ পূৰা পাৱাৰত এই চাৰিটা মটৰৰ সহায়ত মানে উৰি গ'ল ওপৰলৈ তো এতিয়া তললৈনো কেনেকৈ কৰিব তললৈ কৰিব হ'লে জেহাইটো টিপি দিব তো মটৰকেইটা পাৱাৰটো অলপ কমি যাব তাৰপিছত পাৱাৰটো কমাৰ ক্ষেত্ৰতে ফলতে মানে আৰু তো পাৱাৰটো কমাৰ পাছতে এনেকৈ তললৈ গুচি আহিব তো ওপৰত বাৰু এইটো তললৈ আহিলে বাৰু ওপৰত উৰি থাকোঁতে বাৰু কেনেকৈ এইফালে নিব বাৰু আৰু কেনেকৈ বাৰু এই ড্ৰোনখন এইফালে নিব তো চাওক ড্ৰোনখন যেতিয়া উৰি থাকিব ওপৰত তেতিয়া আপুনি ড্ৰোনখন এনেকৈ নিব মানে এইফালে নিব তেতিয়া এইফালৰ মটৰকেইটা মানে শ্ল' হৈ দিব মানে ঘূৰি থাকিব ওপৰতে ঘূৰি থাকিব কিন্তু শ্ল' হৈ দিব এই মটৰকেইটা মানে স্পীড ঘূৰিব ল'ব তো ঘূৰাৰ ফলতে মানে যেতিয়াই বটন এইফালে এনেকৈ টিপি দিব ড্ৰোনখন এনেকৈ গুচি যাব আৰু এইফালে এনেকৈ বাৰু কেনেকৈ যায় জাহাই আকৌ এইকেইটা মটৰ শ্ল' হৈ দিব আৰু এইকেইটা মটৰ স্পীড হৈ যাব মানে পূৰা ঘূৰিব ল'ব তো এইকেইটা বাৰু ঘূৰিয়ে থাকিব মটৰ তো লাহেকৈ এনেকৈ গুচি যাব তো সেইটোতো গম পালে মানে তো এতিয়া বাৰু ড্ৰোনখন এনেকৈ উৰাই থাকোঁতে বা এইবিলাক এনেকৈ গম পালে এনেকৈ যাব তললৈ আহিব ওপৰলৈ যাব এতিয়া বাৰু ড্ৰোনখন বাৰু উৰাই থাকোঁতে বাৰু কেনেকৈ মানে বেকাকৈ এনেকৈ ছাইড কাটি নিব এনেকৈ বাৰু কেনেকৈ নিব তো চাওক এনেকৈ নিব হ'লে ড্ৰোনখনৰ তো ক'লোঁ এনেকৈ পুৰণ চিহ্ন লিখাকৈ বিপৰীতভাগে ঘূৰে তো যেতিয়া মানে এনেকৈ আপুনি এনেকৈ কাটিব মানে ইয়াত যেতিয়া বটন আকৌ এনেকৈ টিপি দিব ঘূৰিব মানে ড্ৰোনখন যেতিয়া এনেকৈ ঘূৰিব ওপৰত ঘূৰিব লওঁতে মানে এইকেইটা মটৰ শ্ল' হৈ দিব মানে যেতিয়া আপুনি এনেকৈ কাটিব এইফালে এনেকৈ যেতিয়া ৰিম'টে এনেকৈ ঘূৰিব ল'ব ড্ৰোনখন এইকেইটা মটৰ মানে শ্ল' হৈ দিব আৰু এইটো মটৰ স্পীড ঘূৰিব মানে স্পীড ঘূৰাৰ ফলতে ড্ৰোনখন এনেকৈ হৈ দিব আকৌ নেক্সট মানে আকৌ যেতিয়া আকৌ এইভাগে আনে ড্ৰোনখন এনেকৈ আনে তো এনেকৈ নিব হ'লে আপুনি মানে আকৌ এইকেইটা মটৰ আকৌ পূৰা স্পীড ঘূৰিব এই দুটা মটৰ শ্ল' হৈ যাব তো এইটোৱে বুজি পালেনে তো এনেকৈ মানে এনেকৈ উৰি যাব এবাৰ এনেকৈ আহিব তললৈ আহিব ওপৰলৈ যাব তো এইকেইটা মটৰ আছে ইয়াত তো সম্পূৰ্ণ ভিডিঅ' বনাই আছে মানে চাব ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তো বুজি পালেই মানে কেনেকৈ উৰুৱাই তো মানে বিপৰীত মানে এই দুখন এইখনে ককাই ভাই আৰু এইখনে ককাই ভাই মানে দুইখন ককাই ভাই লিখীয়া তো তেনেকুৱাই আছিল ভিডিঅ'টো তো এনেকৈ উৰে চাগে মানে ময়ো অলপ চাই আপোনালোকক বুজাব চেষ্টা কৰিলোঁ এতিয়া আৰু উৰুৱাম ব'লক বাহিৰত অকণমান উৰুৱাই আমাৰ ঘৰটোকে অলপ তুলি ওপৰৰ পৰা আপোনালোকক দেখাই দিম ব'লক তো সম্পূৰ্ণ ভিডিঅ'টো চাবগৈ মোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব তো কেনেকৈনো আনবক্সিং কৰিছিলোঁ গোটেই অল টোটেল ভিডিঅ'টো বনোৱা আছে আৰু উৰুৱালৈকে তো চাবগৈ ডেছক্ৰিপশ্যনত তো এয়া চালক কৰি আছে তো এনেকৈ উৰুৱাইছিলোঁ সেইটো ভিডিঅ'ত তো চাবগৈ একেবাৰে লাষ্টত মানে কেনেকৈ উৰুৱাওঁ সেই ভিডিঅ'টো দিয়া আছে আপোনালোকে গৈ চাবগৈ থেংক ইউ আৰু নেক্সট এটা ভিডিঅ'তে লগ পাম আজিলৈ বাই বাই